শুনিছোঁ ডিব্ৰুগড়ত হৈ আছে ৰঞ্জি ট্ৰফি মেটছ আৰু ক্ৰিকেট বুলিলেতো মই পাগলেতো ক্ৰিকেট চাবলৈ একেবাৰে বাইক লৈ 150 কিলোমিটাৰ বাইক চলাই পাই গ'লোগৈ মাজুলীৰ পৰা ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত এয়া হৈ গ'ল জলন নগৰ ষ্টেডিয়াম আৰু আজি খেলখন কাৰ আছে জানে অসম আৰু অন্ধ্ৰপ্ৰদেশৰ আৰু অসম বুলি ক'লে ৰঞ্জি ট্ৰফিত একদম সুন্দৰ প্ৰদৰ্শন দেখা আছে ৰিয়ান পৰাগে তো আজি তেওঁ খেল চাম বুলি এয়া সি গেলেৰীত বহি ল'লোঁ আৰু বেটিং কৰি আছে অন্ধ্ৰপ্ৰদেশে আৰু অন্ধ্ৰপ্ৰদেশৰ বেটিং প্ৰায় শেষেই এতিয়া অসমে বেটিং কৰিছে কিন্তু আজি লাকে বেয়া অকণমান অসমৰ এটা এটাকৈ উইকেট খহিয়ে আছে কিন্তু এতিয়াও আমাৰ আশাৰ ৰিয়ান পৰাগ আচলতে এয়া ক্ৰিজত নামিছে আৰু আশা কৰা ধৰণে ৰিয়ান পৰাগে একদম এটা সুন্দৰ প্ৰদৰ্শন আমাক দেখুৱালে ৰাইজক বহুত ধুনীয়াকৈ আমোদ দিলে আপোনালোকে ৰিয়ান পৰাগৰ বেটিং চাওক